নমস্কাৰ মই মোৰ ইউটিউব চেনেল জুম জুৱেলাৰী হাউচলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম বাৰৰ কাৰণে মোৰ চেনেলটো যোনসকলে ভিজিট কৰিছে প্লিজ লাইক ছাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকনটো দবাই দিব। নেক্সট যোনখিনি ভিডিঅ' আছে সেই ভিডিঅ'খিনি আপোনালোকৰ মাজলৈ পাবলৈ। ঠিক আছে, মই আজি খুব ধুনীয়া ধুনীয়া অসমীয়া গহনা লৈ আহিছোঁ। যোনখিনি গহনা লৈ আহিছোঁ আহকচোন চাওঁ। প্ৰথম ছেটটো হৈছে খুব ধুনীয়া, এডাল ব্ৰাইডেল হিচাপেও যিহেতু ব্যৱহাৰ কৰিব পাৰিব। এডাল চাওক খুব ধুনীয়া হয়, পিংক ব্লেক আৰু ব্লুত আছে। খুব ধুনীয়া হয়, ব্ৰাইডেল ছেট হয় আৰু ইয়েৰিংযোৰ টপত থাকিব। যিটো দেখাই দিওঁ এনেকুৱা ধৰণৰ থাকিব। আপোনালোকৰ যদি পচন্দৰ শাড়ীত পৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু যিহেতু লেন্থটো কেনেকৈ পৰিব অকণমান দেখাই দিছোঁ ৰ'ব। এইটো চাওক খুব ধুনীয়া হয়, ইমান মনত পৰাকৈ আপোনালোকে কৰি ল'ব পাৰিব। লং হয় আৰু এডাল খুব ধুনীয়া। আপোনালোকৰ যদি পচন্দৰ শাড়ীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। তাৰপিছতে ইয়াৰ ৰেড কালাৰো এভেইলেবল আছে। এডাল হ'ব খুব ভাল কোৱালিটি হয়। যেনেকৈ কিছুমান ব্যক্তিয়ে কপাৰ ল'ব বিচাৰে, কিন্তু কপাৰৰ ওপৰত আৰ্টিফিচিয়েল এইখিনি বিশেষকৈ প্ৰাইচবোৰ কম হয়। কপাৰখিনি অকণমান প্ৰাইচবোৰ হাই হয়, কিন্তু এডাল বিশেষকৈ কওঁ যে আৰ্টিফিচিয়েলো খুব ধুনীয়া হয়। আপোনালোকে বিশেষকৈ ভালকৈ যদি ৰাখে এডালো বহুত বছৰ যদি ভাল হৈ থাকিব। এডাল অকণমান ৱেৰ কৰি দেখাই দিছোঁ। এডাল চাওক কি ধুনীয়া, ইয়াৰ খিষ্টিল মণি লগোৱা আছে। যিহেতু আগতে খুব এনেকুৱা ৰঙামণিবোৰ যিহেতু চলিছিলে, এতিয়া আকৌ ৰিষ্টক হৈছে। বিশেষকৈ এইটো লং থাকিব। এইটো চাওক খুব ধুনীয়া হয়। আপোনালোকৰ যদি পচন্দৰ শাড়ী পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। ইয়াৰ প্ৰাইচ হৈছে 690, 690 টকা হয় ইয়াৰ প্ৰাইচ। আৰু ইয়েৰিংযোৰ এনেকুৱা ধৰণৰ থাকিব, টপত থাকিব, খুব ধুনীয়া হয়। আপোনালোকৰ যদি পচন্দৰ শাড়ীত পৰিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি ল'ব। তাৰপিছতে খুব ধুনীয়া জোনবেৰী ডিজাইনৰ হয়, এনেকুৱা ধৰণৰ থাকিব। একদম ভাল কোৱালিটি হয়। আপোনালোকৰ যদি পচন্দৰ শাড়ীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। ইয়াৰ ইয়েৰিংযোৰ হেঙিঙত থাকিব, এনেকুৱা ধৰণৰ হ'ব। ইয়াৰ ইয়েৰিংযোৰ হেঙিঙত থাকিব। যিহেতু এইটো খুব ধুনীয়া ছেট, আপোনালোকৰ যদি পচন্দৰ শাড়ীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু যিহেতু অকণমান মই ৱেৰ কৰি দেখাই দিওঁ, যিহেতু আপোনালোকে গম পাব যে কিমান মানত পিন্ধিলে আপোনালোকৰ ভাল লাগিব। এইটো চাওক খুব ধুনীয়া হয়। আপোনালোকে এইটো লংকৈও পিন্ধিব পাৰিব আৰু শ্বৰ্টকৈও পিন্ধিব পাৰিব। যদি আপোনালোকৰ পচন্দৰ শাড়ীত পাৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপত বুকিং কৰিব পাৰিব। ইয়াৰ প্ৰাইচটো হ'ব 640। নেক্সট যোনটো ছেট আছে সেই ছেটটো চাওঁ আহক। সেই ছেটটো খুব ধুনীয়া হয়, আপোনাৰ টুকটুকি ষ্টাইলত আছে। এইটো খুব ধুনীয়া হয়। আপোনালোকৰ যদি পচন্দৰ শাড়ীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াৰ প্ৰাইচ হৈছে 600। শ্বিপিংটো ফ্ৰী হ'ব, 600 হ'ব। আৰু ইয়েৰিংযোৰ টপত আহিব। একদম কোৱালিটিটো ভাল কোৱালিটি হয়। যেনেকৈ ধৰক আপোনালোকে কপাৰৰ বেষ্টৰ আপোনালোকৰ 1500 বা 1600 হয়, কিন্তু আপোনালোকৰ আৰ্টিফিচিয়েলো ল'ব পাৰে। এইটো আৰ্টিফিচিয়েল হয়। ইয়াৰ গ্লাছ বিট দিয়া আছে, খুব ধুনীয়া হয়। আপোনালোকৰ যদি পচন্দৰ শাড়ীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াৰ প্ৰাইচ হৈছে 600। লাষ্ট আপোনালোকৰ মাজত খুব ধুনীয়া ব্ৰাইডেল ছেট বুলিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। খুব ধুনীয়া হয় ব্ৰাইডেল ছেট এইটো। আপোনালোকৰ যদি পচন্দৰ শাড়ীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। ইয়াৰ প্ৰাইচ হৈছে 690। 690 টকাত আপোনালোকে ল'ব পাৰিব। ইয়াৰ ফুলিযোৰ টপত থাকিব, এনেকুৱা ধৰণৰ হ'ব। আপোনালোকৰ যদি পচন্দৰ শাড়ীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। খুব ধুনীয়া হয়। ব্ৰাইডেল হিচাপেও যিহেতু ব্যৱহাৰ কৰিব পাৰিব। ইয়াত যিহেতু গ্লাছ বিট আছে, কোৱালিটি একদম ভাল কোৱালিটি হয়। আপোনালোকৰ যদি পচন্দৰ শাড়ীত পৰিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি ল'ব। যোনখিনি জুৱেলাৰী ছেট আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ হয়তো আপোনালোকে ভাল পালে আশা ৰাখিলোঁ। যিহেতু বিশেষকৈ ক'বলৈ গ'লেই প্ৰথমবাৰ যোনসকল মোৰ চেনেলটো ভিজিট কৰিছে প্লিজ লাইক ছাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকনটো দবাই দিব। নেক্সট যোনটো ভিডিঅ' আছে সেই ভিডিঅ'খিনি আপোনালোকৰ মাজলৈ পাবলৈ। আৰু মই বহুত চেষ্টা কৰিছোঁ যে আপোনালোকৰ ৰিজনেবল প্ৰাইচতে বস্তুটো যিহেতু পঠোৱাৰ কথা, আৰু যিহেতু সেইকাৰণে খুব ধুনীয়া প্ৰাইচতে যিহেতু দিছোঁ। আপোনালোকৰ যদি পচন্দৰ শাড়ীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপত বুকিং কৰিব পাৰিব। ঠিক আছে, ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব। বিদায় ল'বৰ বাবে আপোনালোকক সকলোকে জনাইছোঁ নমস্কাৰ, ধন্যবাদ।